আঁচলটো হ'ব এইটো আঁচলটো তো বাকী এইটো ফুল দি আছে গুণা কালাৰ ফুল আছে তো বাকী এইটো আঁচলটো হয় তো পটি ইয়াত মানে ফিক্স পটি নাই এইটো ফিক্স পটি নাথাকে মজা মজা ডিজাইনৰ ফুল আছে এখন চাদৰখন হয় মানে মেঘৰ ফুলখিনি চাব পাৰে বৰ ধুনীয়া ধুনীয়া ডিজাইনৰ ফুল দিয়া আছে তো হেল্ল' গাইছ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মই এটা ভিডিঅ'ত তো গাইছ আশা কৰোঁ সকলোৱে ভাল আছে তো ইমান দিনে ভিডিঅ' দিব পৰা নাছিলোঁ মই অলপ ফুৰিবলৈ গৈছিলোঁ তো কাপোৰ আহি আছে পৰা নতুন নতুন ডিজাইন চাব পাৰে আপোনালোকে ফেব্ৰিক কৰা আহি গ'ল শাৰী যোৰা আহি গ'ল ডিজিটেল পিন্ধি যোৱা মানে তো আপোনাৰ এইবিলাক পৰিপাটৰ যোৰা আহি গৈছে তো যোনবিলাকৰ দাম একেবাৰে কম দাম হয় ঠাণ্ডাটো ইতিমধ্যে গম পাইছেই চাগে তো নতুনকৈ আহিছে চবৰে দাম কম হয় এইবিলাক আপোনাৰ গৰম দিনৰ কাপোৰ আহি গ'ল তো এইবিলাক ল'ব পাৰে আপোনালোকে যিহেতু সৰস্বতী পূজা পাই আছেহি তো আপোনালোকে পুৰা ধুনীয়া ধুনীয়া কম দামী যোৰা লৈ যাব পাৰিব তো একেবাৰে দাম কম আছে তো ইয়াৰ মানে প্ৰতিটো কোৱালিটিৰ মই এযোৰ মেলি আপোনালোকক দেখুৱাই দিম তো লাষ্টত দামটো ধুনীয়াকৈ কৈ দিম আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চবচে প্ৰথম মই এইটো যোৰা দেখুৱাই দিছোঁ যোনটো দাম একেবাৰে কম হয় এইটো আপোনাৰ ফেব্ৰিক কৰা যোৰা হয় গৰমত পিন্ধিবলৈ খুব ভাল হয় তো ইয়াৰ এইটো মেলি দেখুৱাই দিছোঁ মই গুলপীয়া ৰংটো মেলি দেখুৱাই দিছোঁ এইটো গুলপীয়া নহয় অলপ হেৰি কাপোৰ বেঙুনীয়া কালাৰ টাইপৰ হয় তো চাব পাৰে এইটো ফেব্ৰিক কৰা যোৰা হয় তো আজিকালি যিহেতু নতুন যোৰাবিলাক চব ফিক্স পটি ওলাইছে তো ইয়াতো একদম ফিক্স পটি ধুনীয়াকৈ ইয়াত দি দিয়া হৈছে এনেকৈ আজিকালি যিহেতু নতুন যোৰা ফিক্স পটি লগা ওলাইছে দেখিছে আপোনালোকে ইয়াতো ফিক্স পটি দি দিয়া আছে মাজৰ ফুলখিনি চাব পাৰে বৰ ধুনীয়া ধুনীয়া ডিজাইনৰ ফুল দিয়া আছে তো এইটো দাম একেবাৰে কম আছে এইটো ফেব্ৰিক কৰা যোৰা হয় তো ইয়াৰ আপোনালোকে কালাৰ ধুনীয়া ধুনীয়া পাই যাব মই জাষ্ট আপোনালোকক দেখুৱাবলৈ মানে এইকেইটা কালাৰ উলিয়াই লৈছোঁ ইয়াত দেখিছে বৰ্তমানো আছে ইয়াত উলিয়ালো আছে পুৰা তিনিটা কালাৰ আছে তো এইবিলাক পাই যাব আপোনালোকে একেবাৰে কম দামত তো মই দাম লাষ্টত কৈ আছোঁ আপোনালোকে ধুনীয়া চাই থাকক নেক্সট আপোনাৰ শাৰী যোৰাটো আহিলে তো শাৰী যোৰাটো চাই লওক এইটো মই মেইন দেখুৱাই দিছোঁ ডিজিটেল প্ৰিণ্টৰ যোৱা হয় শাৰী যোৰা বুলি কয় মানে তো এইটো খুব চলি গৈছিলে এইবছৰ তো এবাৰ আকৌ আহি গৈছে তো এইখন আপোনাৰ চাদৰখন চাব পাৰে বৰ ধুনীয়া ডিজাইনৰ ফুল আছে এইবিলাক চাব পাৰে পুৰা মজা মজা ফুল আছে এইবিলাক তো ইয়াত ডাঙৰ ফুল আছে ইয়াতো দেখিছে আপোনালোকে ফিক্স পটি দি দিছে মানে এইবিলাক আজিকালি নতুনকৈ ওলাইছে যিহেতু ফিক্স পটি যোৱা চলি আছে ট্ৰেণ্ডিঙত তো সেইকাৰণে ইয়াতো ফিক্স পটি দি দিয়া হৈছে দেখিছে পুৰা মজা মজা ডিজাইনৰ ফুল আছে এখন চাদৰখন হয় মানে মেখেলা চাদৰ একে ডিজাইনৰ হয় ফুল মেখেলাখনতো পুৰা ফুল আছে এডোখৰলৈকে ফুল আছে বাকী এডোখৰ এনেকৈ প্লেইন হয় নৰ্মেল এইবিলাক মেখেলাৰ দৰে এইযোৰটো ফিক্স পটি দি আছে বাকী মেখেলাখন আপোনাৰ এডোখৰ তলডোখৰ হয় বাকী ওপৰডোখৰ এনেকৈ ফুল মানে প্লেইন হ'ব ওপৰডোখৰ একেবাৰে ওপৰডোখৰ এডোখৰলৈকে এনেকৈ ফুল আছে তো এইযোৰ হৈ গ'ল আপোনাৰ শাৰী যোৰা ডিজিটেল প্ৰিণ্টৰ যোৰা তো নৰ্মেলি এইভাগে শাৰী যোৰা বুলি কয় কাপোৰটো একদম শাৰী কাপোৰ টাইপৰ হয় ইয়াৰো কালাৰ মজা মজা কালাৰ ধুনীয়া ধুনীয়া কালাৰ পাই যাব পুৰা ধুনীয়া ধুনীয়া কালাৰ আছে আৰু আছে মানে জাষ্ট মই আপোনালোকক এনেকৈ দেখুৱাবলৈ এইযোৰ আনিছোঁ তো যদি আপোনালোকে বেপাৰ কৰিম বুলি ভাবিছে ঠিক আছে তো বেপাৰ কৰিম বুলি ভাবিছে তেতিয়া আমাৰ এইবাৰ লৈ যাব পাৰিব আমাৰ ইয়াত হ'লচেলত দিয়া হয় মানে আপোনালোক বিক্ৰী কৰাৰ দামত বেলেগ হ'ব এইটো আমাৰ ৰিটেইল প্ৰাইচটো হয় ৰিটেইল প্ৰাইচটোত মানে মই কৈ দিম বাৰু হ'লচেল প্ৰাইচটো বেলেগ হ'ব কাৰণ ৰিটেইল প্ৰাইচটো এনেকৈ কৰি দিব হ'লচেল প্ৰাইচটো এনেকৈ কৰি দিব নোৱাৰিম কাৰণ বেপাৰীবিলাকৰ অলপ অসুবিধা হৈ যায় তো হ'লচেলত লাগিলে বেলেগ দাম হ'ব মই ৰিটেইলৰ দামটো কৈ আছোঁ লাহেকৈ তো আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক বেপাৰ কৰিবলৈ পাই যাব কণ্টেক্ট নাম্বাৰ দিয়া আছে তো ডিছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰিব পাৰিব তো আমাৰ দোকানখন আছে ধেমাজিত মৰিধল চাৰিআলি বিশাল হ'লচেল বস্তালৈ বুলি আছে ঠিক আছে মনৰ ৰখাইটো বিশাল হ'লচেল বস্তালৈ তো আপোনালোকে আহিব পাৰিব ধুনীয়াকৈ কণ্টেক্ট কৰক তো নেক্সট আপোনাক এইবিলাক চাব পাৰে এইটো পলিপাটৰ যোৰা এইটো মই দেখুৱাই দিছোঁ এইটো ইয়াৰ পৰা মজা মজা ফুলৰ ডিজাইন আছে ইয়াৰো দেখুৱাই দিছোঁ মই ধুনীয়া ধুনীয়াকৈ তো এইটো চাব পাৰে মই এইযোৰ গুলপীয়া কালাৰটো মেলি দেখুৱাই দিছোঁ তো এইখন হ'ল আপোনাৰ চাদৰখন দেখিছে চাদৰখনৰ মাজৰ বুটাখিনি চাওক দুটা কালাৰ ফুল দিয়া আছে গুণা ফুল আৰু বগা মানে এইটো ফুল দিয়া আছে গুণা কালাৰ ফুল আছে তো বাকী এইটো আচলটো হয় তো পটি ইয়াত মানে ফিক্স পটি নাই এইটো ফিক্স পটি নাথাকে তো ফিক্স পটিকেইটা এইকেইটা হয় পটিকেইটা আপোনালোকে লগাব লাগিব নিজে তো এইকেইটা হ'ল আপোনাৰ পটিকেইটা ঠিক আছে তো এইখন হৈ গ'ল আপোনাৰ চাদৰখন দেখিলে কি ধুনীয়া ডিজাইন হয় ফুলৰ ডিজাইনটো চাই লওক আচলৰ ডিজাইনটো এইটো ডিজাইন হয় এইটো পুৰা ধুনীয়া ডিজাইন হয় এইটো আচলটো হয় চাদৰটো তো মেখেলাখন চাই লওক মেখেলাখন মানে নৰ্মেল হ'ব তো আপোনাৰ যিহেতু এইবিলাক মেখেলাৰ দৰে হ'ব এডোখৰ তলৰডোখৰ এনেকৈ ফুল থাকিব বাকী ওপৰডোখৰ এনেকুৱা ধৰণৰ মানে প্লেইন হ'ব তো ব্লাউজৰ পিচটো দেখুৱাই দিছোঁ একবাৰ ব্লাউজৰ পিচটো এনেকুৱা প্লেইন হ'ব তো এইডোখৰত মানে এনেকৈ পটি এটা থাকিব বাকী তলৰডোখৰ মানে মাজৰডোখৰ ব্লাউজৰ পিচটো প্লেইন হয় এইডোখৰতে অকল পটি এটা থাকিব তো এইটো আপোনাৰ হৈ গ'ল 300 টকীয়া যোৰা হয় এইটো 300 টকা বাকী আপোনাৰ প্ৰথমতে মই যোনটো দেখাইছিলোঁ ফেব্ৰিক কৰা সেইটো দাম হ'ল মাত্ৰ 200 টকা তো বাকী শাৰী যোৱাটো আপোনাৰ দাম হ'ল 300 টকা হয় তো ইয়াৰ আপোনালোকে এইটো ফুলৰ ডিজাইনৰ কালাৰ দেখিলে পুৰা ধুনীয়া ধুনীয়া কালাৰ আছে তো পাই যাব আপোনালোকে আৰু এটা ফুল আছে ডিজাইন সেইটো ফুলৰ ডিজাইনো মই ধুনীয়াকৈ আপোনালোকক মেলি দেখুৱাই দিছোঁ এইটো ফুলৰ ডিজাইন চাই লওক এইটো কাপোৰটো পুৰা চফ্ট হয় এইটো কাপোৰ লগত এইটো কাপোৰ নিমিলে মানে এইটো অলপ ডিফাৰেঞ্চ আছে কাপোৰটো তথাপি দাম একেই বাৰু 300 টকা হয় আপোনালোকে ধুনীয়াকৈ ফুলৰ ডিজাইনটো চাই লওক তো এইখন হ'ল আপোনাৰ মেখেলাখনৰ এইটো তলৰডোখৰ চাই লওক ফুলৰ ডিজাইনটো কি মজা ডিজাইন হয় বাকী ব্লাউজৰ পিচটো একেই হ'ব চিম্পুল এডোখৰলৈকে মানে এডোখৰ আপোনালোকে ফুলটো ধুনীয়াকৈ দিব পাৰিব তো এইখন চাদৰ মেখেলাখন হয় চাদৰখন চাই লওক এবাৰ চাদৰখনৰ মাজৰ ফুলটো চাই লওক পুৰা তৰা ফুল দি আছে এনেকৈ ধুনীয়া ধুনীয়া বাকী এইটো হ'ল চাদৰ আচলটো দেখিছে চাদৰ আচলটো পটিকেইটা নৰ্মেল হ'ব পটি লগাব লাগিব আপোনালোকে তো এইটো হ'ল পটি ইয়াত ফিক্স পটি নাই তো এইটো পটি নাই মানে ইয়াত ফিক্স পটি নাই ইয়াত ধুনীয়াকৈ এইকেইটা পটি লগাই আপোনালোকে লগাই ল'ব পাৰিব তো
তো এইখন হ'ল আপোনাৰ এইটো এটা ডিজাইন হয় তো প্ৰতিটো ডিজাইন মানে মই এযোৰ এযোৰকৈ আপোনালোকক মেলি দেখুৱাই দিছোঁ ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো তো এইটো ডিজাইন দেখিলে ইয়াৰ আপোনালোকে কালাৰ এইটো এটা ল'ব পাৰিব তো নেক্সট আপোনাৰ এইটো ডিজাইন মই প্ৰথম মেলি দেখুৱাইছিলোঁ এইটো ডিজাইন হয় তো এইটো ল'ব পাৰিব এইটো দামো 300 টকা হয় চব ডিজাইন 300 টকা হয় বাকী এইটো এটা ডিজাইন আছে এইটো বক্সটো হয় আচলটো এইটো এটা মেলি দেখুৱাই দিছোঁ তো এইখন চাই লওক মেখেলাখন হয় এইখন মেখেলাখন হ'ব এইটো কাপোৰ কলিকাতাৰ হয় মানে এইকেইটা কাপোৰ হয় তো এইটো ল'ব পাৰিব এইটো দাম একেই আছে 300 টকা তো এইখন মেখেলাখন দেখিছে তলৰ এইটো বক্সবোৰ দিয়া আছে ওপৰডোখৰ এনেকৈ প্লেন হ'ব মানে তো চাদৰখন মই অলপ মেলি দেখুৱাই দিম চাদৰখনৰ ফুলটো চাই লওক চাদৰখনতো এনেকৈ দুটা কালাৰ মানে বগাটো থাকিব প্ৰতিযোৰতে দেখিছে আপোনালোকে বগা ফুলটো আছে মানে বগা ফুলটো থাকিব মাজত এনেকৈ গুণা ফুল টাইপৰ মানে অলপ সোণালী ৰঙৰ টাইপৰ ফুল দিয়া আছে তো আচলটো হৈ গ'ল আপোনাৰ এইটো আচলটো হয় আচলটো চাই লওক এবাৰ ওচৰৰ পৰা এইটো আচলটো হ'ব এইটো আচলটো তো বাকী প্ৰতিকেইটা হ'ব এইকেইটা অলপ ফুল টাইপৰ দিয়া আছে কিন্তু এইকেইটাত মানে ফুল টাইপৰ দিয়া নাছিলে এনেকৈ হেৰিকৈ দিয়া আছিলে কোণীয়াকৈ দিয়া আছিলে ক'লোৱে তো এই বস্তুটো হয় আচলটো ইয়াৰ আপোনালোকে কালাৰ মজা কালাৰ পাই যাব এইবিলাক চাই পাৰে বৰ ধুনীয়া কালাৰ আছে তো আহক আপোনালোকে লৈ যাওক আমাৰ দোকানখন আছে ধেমাজিত মহিধুল চাৰিআলিত বিশাল হোলচেল বস্তা বুলি আছে মই আগতে কৈছোঁ এতিয়া কৰিছোঁ কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট কৰক অনলাইনত লাগিলে অনলাইনত পাই যাব আপোনালোকে য'ৰ পৰা চাই থাকক কিয় ধুনীয়াকৈ অনলাইনত পাই যাব তো লগ পাম বুলি আশা ৰাখিলোঁ অন্য এটা ভিডিঅ' তেনেকৈ চেনেল ছাবস্ক্ৰাইব কৰি থওক ধন্যবাদ